আৰম্ভণিতে হয়তো গমেই পালে আজি আকৌ মোৰ ব্লগটো কিহৰ ওপৰত যিহেতুকে মই মেকআপ আৰ্টিষ্ট সেয়েহে যেতিয়া এটা মেকআপলৈ যাওঁ ভাবি লওঁ অকণ স্মৃতি হৈ ৰ'ব আৰু সেইবাবেহে এটা ব্লগ বনাওঁ বলক আজি আকৌ মোৰ লগত এটি নতুন লোকেশ্যনলৈ যাওঁ আজি মোৰ মেকআপটো আছিলে জামুগুৰিত কুসুমতলাত যিহেতুকে এটা মেকআপৰ আঁৰত বহুতখিনি ষ্ট্ৰাগল থাকে এগৰাকী মেকআপ আৰ্টিষ্ট তাৰে অকণমান ভিডিঅ' আপোনালোকলৈ দেখাওঁ বুলি ভাবিলোঁ যিহেতুকে মোৰ ঘৰ বিশ্বনাথ চাৰিআলিত আৰু ৰাতিপুৱা 9টা মানত পোৱাকৈ মাতিছিলে সেই হিচাপত মই সোনকালে ঘৰৰ পৰা ওলাই যাব লাগে আৰু ঘৰৰ পৰা সোনকালে ওলাই যাবলৈ মাৰ লগত মোৰ লগত মানে বিশেষকৈ সেইদিনাখন ঘৰৰ পৰা যাবলৈ কোনো নাছিল কাৰণে মাৰ লগতে গ'লোঁ ফাৰ্ষ্টত গ'লোঁ টমটমত তাৰপাছত গ'লোঁ মেজিকত তাৰপিছত আকৌ মোৰ জেঠাইহঁতৰ ঘৰলৈ গ'লোঁ টমটমত তাৰপিছতে আকৌ য'ত মই মেকআপ কৰিবলৈ গৈ আছোঁ তাত আকৌ বাইকত দেখিছেনে কিমান কষ্ট হয় এটা মেকআপ কৰোঁতে কিন্তু কিছুমানে ভাবে বহুত সহজ নেকি মেকআপ আৰ্টিষ্ট হোৱাটো কিন্তু চাওকচোন কেতিয়াবা যদি মোৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাই থাকে তেতিয়া গম পাব মেকআপ আৰ্টিষ্টৰ আঁৰত লুকাই থকা কিছুমান কষ্ট আৰু কইনাগৰাকী হয়তো দেখিলে খুব মৰম লগা সৰু ছোৱালী আৰু বহুত মিচিয়ৰ্ড বহুত বুজি পায় আৰু আজিকালি সঁচাকৈ জানেনে ইমান কইনাবিলাক লগ পাইছোঁ সৰু কইনাবিলাক বিশেষকৈ বহুত বুজি পায় জানেনে আমি কিন্তু তেওঁলোকৰ বয়সত কিন্তু ইমানখিনি বুজি পোৱা হোৱা নাছিলোঁ মই বিশেষকৈ দেই বেলেগৰ কথা নাজানো কিন্তু তেওঁলোক ইমান স্মাৰ্ট ইমান মিচিয়ৰ্ড ইমান কম বয়সতে ভাল লাগে জানেনে তেওঁলোকক মানে গাইড কৰিবৰ কাৰণে ঘৰৰ মানুহ দৰকাৰ নহয় তেওঁলোকে নিজে জানে কোনটো ভাল কোনটো বেয়া ভাল লাগে জানে আৰু যেতিয়া মেকআপ এটা কৰিবলৈ যাওঁতে যাক মই মেকআপ কৰিছোঁ সেই মানুহগৰাকী বা ছোৱালীগৰাকী যদি খোলা হয় আৰু প্ৰতিটো কথা যদি খুলি কয় তেতিয়া কিন্তু খুবেই ভাল লাগে আৰু মেকআপটো কৰিও ভাল লাগে দিয়কচোন আৰু তেনেকেই মেকআপটো হাঁহি ধেমালি মাজেৰে কৰিলোঁ কেনেকুৱা লাগিছে জনাবচোন তাই যিহেতুকে টচ মুগাৰত পিন্ধিছিলে কাপোৰ লগত মিলাই পেলাই মেকআপটো কৰিলোঁ আৰু খোপাটো যিহেতুকে তাইৰ চুলিখিনি বহুত আছিলে মই সেইকাৰণে বেলেগ বস্তু একো ইউজ নকৰাকৈ তাইৰ নিজৰ চুলিৰে ভালকৈ এটা খোপা বান্ধিবলৈ চেষ্টা কৰিলোঁ আৰু খোপাটো কেনেকুৱা লাগিছে চাবচোন একেবাৰে খোপাটো ডাইৰেক্ট ভিডিঅ' ল'ব নহ'লে অলপ তেনেকৈ যি কৰিলোঁ জানে নহয় কিবা এটা কাম কৰি পেলাই মেকআপটো কৰি লোৱাৰ পাছতে মানে ধৈৰ্য নাথাকে ইমানখিনি ব্লগ বনাবলৈ তথাপিও লগত মোৰ ভণ্টি গৈছিলে কাৰণে তাই অকণমান কৰি আছিলে আৰু হয়তো গম পায় মেকআপ যেনেকুৱাই নহওক কিন্তু কষ্ট খুবেই হয় আৰু হাত দুখন যিহেতুকে নন ষ্টপ লাগি থকা হয় 2 ঘণ্টাটো লাগিব লগা হয় আৰু তাৰপিছত ইমান এটা মানে ধৈৰ্য নাথাকে যদি লগত কোনোবা যায় তেতিয়া কিন্তু ভাল হয় প্ৰতিটো মুহূৰ্তৰ মানে ক্লিপবিলাক ল'বলৈ আৰু কইনাগৰাকী কেনেকুৱা লাগিছে জনাবচোন আৰু তেওঁলোকৰ মানুহখিনিৰ কথা নকৈ নোৱাৰিছোঁ বহুতেই ভাল জানেনে ঘৰখনো ভাল বহুতেই ভাল মানে বহুত ভাল পালোঁ ব্যৱহাৰ আৰু লগতে ভাত সাজ খাই ঘৰলৈ বুলি আহিলোঁ